আৰু সন্মানীয় অতিথি আৰু সাংবাদিক বন্ধুসকল, খুব চমুকৈ ক'ম, আমাৰ টাই অসম উন্নয়ন পৰিষদৰ বহু সুদূৰ প্ৰসাৰী কিছু আঁচনিৰ কথা ইতিমধ্যেই মনোনীত আমাৰ সদস্যসকল তথা নৱনিৰ্বাচিত আমাৰ শ্ৰদ্ধেয় ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই ইতিমধ্যে পৰিকল্পনা লৈছে আৰু কিছু ভাল কাম পূৰ্বৰ কমিটিখনে কৰি গৈছিল, সেইবিলাকো সম্পূৰ্ণ কৰিব। উদাহৰণস্বৰূপে তাৰ কেইবাটাৰ লগত ময়ো প্ৰত্যক্ষভাৱে জড়িত। এতিয়া মূলতঃ আকৌ যদি আমি উন্নয়ন পৰিষদৰ কথা কওঁ যে 25 কোটি 50 কোটি ইত্যাদি টকা আচলতে পোনপটীয়াকৈ যাতে উন্নয়ন পৰিষদখনে কাম কৰিব পাৰে তাৰ বাবে দিয়া হৈছে, কিন্তু পৰিষদৰ অনুমোদন পৰিষদৰ অনুৰোধ মৰ্মে তাতকৈ বহু বিশাল কিছু কাৰ্যক্ৰমণিকা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ কৰি আহিছে, কৰি থাকিব। আমি বাইদেউ 30,000 টকাৰ যি আনুষ্ঠানিকভাৱে যি চেকৰ আমি প্ৰদান কৰিছোঁ। আমি বাইদেউ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ পিছতে চাও নবেন মোহন আমি শিৱসাগৰক আমি তেওঁক আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বাইদেউ, আৰু এই চেক প্ৰদান কৰিবৰ কাৰণে আমি পবিত্ৰ মাঘেৰিটা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। নৰেন্দ্ৰ মোদীদেৱ সমগ্ৰ 140 কোটি মানুহৰ প্ৰধানমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ 3.5 কোটি মানুহৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীত হোৱাৰ পিছত চৰকাৰখন গঠন কৰাৰ পিছত ৰাজধৰ্ম পালন কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যায়, সেইটো হ'ল ৰাজধৰ্ম। এতিয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ সমান্তৰালভাৱে যেতিয়া আমি অসমৰ ইতিহাসৰ কথা কওঁ, অৱধাৰিতভাৱে আহোম আহিবই। কাৰণ এই অসমীয়া যিটো পৰিভাষা, অসমীয়া নামৰ যিটো প্ৰতিভূ, যিটো আমাৰ সত্তা, সেইটো আহোমে সৃষ্টি কৰিছে চাওলুং চুকাফাৰ নেতৃত্বত বিগত 600 বছৰ, তাৰ পৰৱৰ্তী 200 বছৰত। এতিয়া কথা হ'ল, ভাল খবৰটো এইটোৱেই যে আমি যিমানে চেষ্টা নকৰোঁ তাত আমাৰ বিদ্যায়তনিক আৰু বৌদ্ধিক কথা কিছুমান লাগিব, বৌদ্ধিকভাৱে আমি জনাব পাৰিব লাগিব। আপোনালোকে জানি ভাল পাব যে আমাৰ ভাৰতৰ সংবিধান স্বীকৃত ভাষা 22-23টা আছে, তাৰোপৰি আৰু জনপ্ৰিয় ভাষা 2টা, এনেধৰণৰ ইংৰাজী মিলাই ইত্যাদি মিলাই প্ৰায় 24টা ভাষাত, মোকতো কালি কোৱা মতে 26টা, যি কি নহওক 24-25টা ভাষাত বাদ কৰা হৈছে। প্ৰত্যেকটো ভাষাত, তামিল, তেলেগু, মালায়ালম, উড়িয়া, কন্নড়, মাৰাঠী, গুজৰাটী, হিন্দী, উৰ্দু, প্ৰত্যেকটো ভাষালৈ আজিলৈকে ভাৰততে হোৱা নাই এইটো কথা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কি যে আমি 400 বছৰ উদযাপন কৰিলোঁ আমি দেশৰ ৰাজধানীত, ঠিকে আছে, কিন্তু তাৰ ধাৰাবাহিকতা থাকিব লাগিব। আজি নিজৰ মাতৃভাষা তামিল, তেলেগু বা মালায়ালমতো একোজন গৱেষক, ছাত্ৰ, ইতিহাসবিদ, সাংবাদিক, সমাজসেৱীয়ে তেওঁলোকৰ নিজৰ বিশ্ববিদ্যালয়, চৰকাৰী লাইব্ৰেৰীটো নাইবা মহাবিদ্যালয় লাইব্ৰেৰীত যেতিয়া সজাই থোৱা থাকিব মহাবীৰ লাচিত বৰফুকন তেওঁলোকৰ নিজৰ মাতৃভাষাত, সেইখন আনি পঢ়িব। আমি নাইকিয়া হৈ যাম, কিন্তু সেই কিতাপখন, সেই গ্ৰন্থখন ভাৰতৰ বিভিন্ন লাইব্ৰেৰীত কিন্তু সজোৱা থাকিব। এইটো এটা এনে অদ্ভুত বিদ্যায়তনিক আৰু বৌদ্ধিক এটা পদক্ষেপ লৈছে এগৰাকী আহোম হিচাপে। মই তেখেতৰ এগৰাকী সতীৰ্থ সাংসদ বা ৰাজনৈতিক সচিব বুলি নহয়, এগৰাকী আহোম হিচাপে মই কিন্তু এই আগতে নোহোৱা কথাটোৰ বাবে মই তেখেতক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আমাৰ জনগোষ্ঠীটোৰ হৈ। প্ৰত্যেকটো ভাষাত, এইটো কম কথা নেকি? লাচিত বৰফুকনৰ কিতাপখনত তাত কেৱল চক্ৰধ্বজ জয়ধ্বজ বা আমাৰ আতন বৰগোহাঁই বা স্বৰ্গদেউ চক্ৰধ্বজ আতন বৰগোহাঁই বা আমাৰ লাচিত বৰফুকনৰ কথাই নহয়, তাত গোটেই অসমীয়া সমাজ আৰু আহোমৰ শৌৰ্য বীৰ্য আৰু প্ৰজ্ঞাৰ কথা আছে। সেই কথাষাৰ নিজৰ মাতৃভাষাত এজন মাৰাঠী লোকে যেতিয়া পঢ়িব শত শত বছৰ আহিবলগীয়া বছৰ ধৰি, এইটো কম কথা নেকি? আজিলৈকে প্ৰথম কথা হ'ল, আজি 2টা কথা আছে তাত। প্ৰথম কথা, আজিলৈকে কোনো এখন কিতাপ একে সময়তে একেলগে মহান উদ্দেশ্যৰে একে সময়তে ইমানকেইটা ভাষালৈ অনুবাদ হোৱা নাই, প্ৰথম কথা। দ্বিতীয় কথা, এখন লাচিত বৰফুকনৰ ওপৰত প্ৰথম গ্ৰন্থ, অসমৰ প্ৰথম গ্ৰন্থ, যিখন গ্ৰন্থ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে প্ৰত্যেকটো চৰকাৰী বা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত, গৱেষণা কেন্দ্ৰত আমাৰ লাচিত বৰফুকনৰ কথা সুসজ্জিতভাৱে, গৌৰৱ উজ্জ্বলভাৱে প্ৰজ্বল হৈ থাকিব। ইয়াতকৈ ভাল কথা কিবা থাকিব পাৰে নেকি? বাকীখিনি কথা কৈছে যে আজি আলাবৈ ৰণত 10,000 আমাৰ আহোম সেনা, মূলতঃ আহোম সেনা, তাত বেলেগ জাতি জনগোষ্ঠীও আছিল, সেই আহোম সেনাৰ মৃত্যু হৈছিল।
আমি কিতাপৰ ইতিহাসৰ পাতত কেতিয়াবা পাতটো পাওঁ, কিন্তু আমিতো কোনো নাভাবিলোঁ যে তাত আমাৰ পুলিন পুঠাওসকল, আমাৰ পূৰ্বৰ আহোম সেনাৰ 10,000 মানুহ একেদিনা মৃত্যুবৰণ কৰিছে আলাবৈত। আমি কিমান মানুহ গৈ তাত চাকি জ্বলাইছোগৈ, কিমান মানুহে সেই কথাষাৰ আমি এনেধৰণৰ সভাত কৈছোঁ। কিন্তু মই পুনৰবাৰ এইখন চৰকাৰক বা মুখ্যমন্ত্ৰী শৰ্মাদেৱক এইকাৰণে ধন্যবাদ জনাওঁ, তাত 100 ফুট উচ্চতাৰ, নহয় জানো বোলে, 100 ফুট উচ্চতাৰ এখন আমাৰ আহোমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, আমাৰ স্বাভিমানৰ প্ৰতীক এখন হেংদান তাত সুসজ্জিতভাৱে জিলিকি থাকিব। এইটো হ'ল সঁচা অৰ্থত এটা সন্মান, এটা জনগোষ্ঠীটোৰ সেই আজি 450 বছৰ আগতে 350 বছৰ আগতে যে আমাৰ মৃত্যুবৰণ কৰিছিল আমাৰ সেনানীসকল, তেওঁলোকক আমি 350 বছৰ ৰ'লো আমি তেওঁলোকক শ্ৰদ্ধা জনাবলৈ। গতিকে এইবিলাক কথাৰ বিশ্লেষণ আমি কৰাটো উচিত, ৰাজনীতিৰ পৰা আঁতৰত থাকি। যিখিনি হৈছে সেইটো ক'ব লাগিব। এই অনুপ্ৰেৰণাৰে আমি ময়ূৰৰ পৰা তপনদালৈকে আমাৰ জ্যেষ্ঠজন আছে, আনকি মোৰ বন্ধু কামাখ্যা দাস আছে। এই অনুপ্ৰেৰণাৰে তেওঁ যিটো ক'লে যে আমাৰ বিশ্ববিদ্যালয়ত কিবা এটা দিয়াৰ কথা হৈছে, সেইটো আমি কথা পাতি ল'ম আমাৰ সংশ্লিষ্টসকলৰ লগত। পৰহিলৈ মই এটা কাম, এতিয়া এইখিনি কথা কৈ মোৰ নিজৰ কথা, এই এনেধৰণৰ পৰিৱেশ, এই কাৰেংঘৰ, এই মোৰ জ্ঞাতি সকলো সময়ত এনেধৰণে নাপাওঁ। তাতে মোৰ আমাৰ আহোম জনগোষ্ঠীয় প্ৰতিটো জাতীয় সংগঠন ইয়াত আছে। গতিকে মই কি কৰিছোঁ, এটা ঠাউকতে প্ৰাসংগিক নহয় যদি জনাটো উচিত, এওঁনো সাংসদে কি কৰিছে। পৰহিলৈ মই এটা কাম কৰিম। আমাৰ 1616 চন আছিল কিজানি, কলীয়া ভোমোৰাৰ তাত আমাৰ যুদ্ধ হৈছিল। প্ৰতাপ সিংহ স্বৰ্গদেৱে মোগলক হৰুৱাইছিল। সেইখন কিন্তু শৰাইঘাটৰ দৰেই এখন গুৰুত্বপূৰ্ণ ৰণ আছিল। আমাৰ এটা প্ৰব্লেম হ'ল আহোম জনগোষ্ঠীটোৰ বা আমি বাকী সকলো, আমি যেন আমাৰ শৌৰ্য-বীৰ্য আৰম্ভ হৈ চুকাফাত শেষ হৈ লাচিত, সেইটো নহয়। আমি প্ৰতাপ সিংহৰ কথা পতা নাই, আমি প্ৰমত্ত সিংহৰ কথা পতা নাই। আমি প্ৰমত্ত সিংহৰ কাৰণেতো এনেকৈ একত্ৰিত হোৱা নাই। চক্ৰধ্বজ জয়দেৱ সিংহৰ কথা নাপাতো, আতন বৰগোহাঁইৰ কথা নাপাতো, আমি পূৰ্ণানন্দ গোহাঁইৰ কথা নাপাতো, কনচেং ফাচেন মোঙৰ কথা নাপাতো, মূলাগভুৰ কথা নাপাতো। আমাৰ যেন ইতিহাস চুকাফাত আৰম্ভ লাচিততকৈ, সেইটো নহয়। ঠিক সেইদৰে কেৱল শৰাইঘাটৰ ৰণেই নহয়, আমাৰ বহুত ৰণ আছে যিবিলাক একদম বিশ্বস্তৰীয় ৰণ। এতিয়া কলীয়া ভোমোৰা বৰফুকনৰ নেতৃত্বত মোগলক হৰুৱাইছিল একেই ধৰণৰ, প্ৰায় তেতিয়া বহু হাজাৰ পদাতিক আৰু অশ্বাৰোহী আৰু নাবিক আহিছিল। কলীয়া ভোমোৰাত আপোনালোকে জানে, কলীয়া ভোমোৰা এতিয়াৰ যিটো তেজপুৰ, তাত শিলালিপি দুটা পৰি আছিল। ব্ৰিজখন যেতিয়া নামিয়ে এটা শিল আছে, ভিতৰত শিল আছিল। মোক উপায়ুক্তই ক'লে যে দুটা বস্তু আছে, চাওঁ আহকচোন, দেৱ মিশ্ৰ বুলি যিজন উপায়ুক্ত। মই চালোঁ, হেৰি, তাত সেই শিল দুটাত আমাৰ শৌৰ্য-বীৰ্যৰ কথা লিখা আছে যে আমুক তাৰিখে প্ৰতাপ সিংহ স্বৰ্গদেৱৰ নেতৃত্বত এনেধৰণে মোগলক পৰাজিত কৰাইছিল। আমি সেইফালে অহা যোৱা কৰি থাকোঁ, আমিতো কোনো মন কৰা নাই। আজি কিমান বছৰ, 407 বছৰ, 407 বছৰ তাত পানী পৰি আছে, ধুমুহা বৰষুণ ভূমিকম্প হৈ আছে। আমি সেইফালেদি হয়তো কেতিয়াবা মিছিল কৰি আন্দোলন কৰিছোঁ, কেতিয়াবা আমি উৎসৱ উদযাপন কৰিছোঁ, কিন্তু স্বৰ্গদেউ জনাৰ বা আমাৰ আহোমৰ শৌৰ্য-বীৰ্যৰ সেই সুউজ্জ্বল চানেকি তাত অনাদৃত হৈ পৰি আছে বুলি ক'ব লাগিব। আপোনালোকৰ আশীৰ্বাদত মই সেইদিনাখন তৎক্ষণাত কৈছোঁ যে এতিয়া ইতিমধ্যে কালি ভাল পাব, প্ৰতাপ সিংহ স্বৰ্গদেউৰ শৌৰ্য-বীৰ্যৰ কৃতি তাত লিপিবদ্ধ সেই শিল এচটা শিল যিটো ভিতৰত পৰি আছিল কোনো নেদেখা জেগাত, সেইখিনি আনি এতিয়া দলংখনৰ ওচৰৰ ইটো শিলৰ ওচৰলৈ লৈ আহিছে। আৰু তাত ইতিমধ্যে মই 50 লাখ টকা দিয়াৰ ঘোষণা কৰিছোঁ, যাতে সেইটো এটা সুসজ্জিত হৈ থাকে। এতিয়া শেষত মই আৰু কি কৈছোঁ এইখিনিতে মই কোৱাটো উচিত, যিহেতু মোৰ বাকী বহু কেইগৰাকী জ্ঞাতি ইয়াত আছেই। মাৰ্ঘেৰিটা চেংৰণত ইতিমধ্যে কিমান 20-25 লাখ মান টকা দি এটা নিৰ্মাণ কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমি আমলখি দেৱালয়লৈ 25 লাখ টকা প্ৰদান কৰিছোঁ। আমাৰ টিপামত এইটো এগৰাকী সাংসদে ইমান দিছেনে আগতে নাজানো, 72 লাখ টকা দিয়াৰ ওপৰঞ্চি আৰু 13 লাখ, 85 লাখ টকা দি আমাৰ প্ৰথম ৰাজধানী টিপামত যিখন তৰংগ গগৈৰ নেতৃত্বত তাত যিখন উদ্যান আৰু মূৰ্তি আমাৰ পৰিষদৰ নেতৃত্বত নিৰ্মাণ হৈ আছে, তাত অৰিহণা যোগাইছোঁ। মই এতিয়ালৈকে 72 লাখ টকা ঘোষণা কৰিছোঁ। আমলখি দেৱালয়ৰ পিছত আহিল আমাৰ বিৰু পাংমৰাও ক্ষেত্ৰ, আমাৰ আমগুৰি পাংমৰা ক্ষেত্ৰলৈ ইতিমধ্যে দিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, এটা যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমাৰ এটা নিৰ্মাণ হৈ আছে গুৱাহাটী মহানগৰীত, এটা সুউচ্চ আমাৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ চুকাফাৰ মূৰ্তি নাছিল ডাঙৰ। 35 লাখ টকা দি মই নদবমাত, যিটো আমাৰ সুনীল গগৈ আছেই, নদবমাত এটা প্ৰথমটো সেইটো সুউচ্চ চুকাফাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। এইখিনিতো হ'ব, নিৰ্মাণ কাৰ্য চলি আছে। সুনীল গগৈৰ সৈতে আমাৰ যিখিনি নদবমা সাংস্কৃতিক কেন্দ্ৰৰ মানুহ আছে তেওঁলোক তাত জড়িত হৈ আছে। এইখিনি কাম এইকাৰণে কৰিছোঁ, কেৱল মানে আটাইতকৈ সুবিধা এইটোৱে যে আহোমৰ কিবা এটা কাম কৰা মানে সেইটো কেৱল আহোম জনগোষ্ঠীয়ে নুবুজায়। কাৰণ আহোম হ'ল নিউক্লিয়াছ অফ দ্য আছামিজ ছ'চাইটি।
গতিকে আহোমক কোৱা মানে সমগ্ৰ জাতি জনগোষ্ঠীক সামৰি লোৱা বুজায়। কাৰণ ইতিহাসৰ পৃষ্ঠা পঢ়িলে আপুনি প্ৰথমটো চুকাফাৰ পৰা আৰম্ভ হ'বই। উইথ ডিউ অনাৰ টু মহাৰাজ পৃথু, কুমাৰ ভাস্কৰ বৰ্মন, আমাৰ যিসকল ইতিহাসৰ বৰেণ্য আমাৰ ৰজা মহাৰজা মহাবীৰ লাচিত নৰনাৰায়ণ চিলাৰলৈকে এইখিনি মহান পুৰুষক সেৱা জনোৱাৰ সমান্তৰালভাৱে আমি যেতিয়া অসমৰ ইতিহাসৰ কথা কওঁ, তাততো গোটেই অসমীয়াত্বৰ যিটো সত্তা সেইটো চুকাফাই সামৰি কৰিছে। গতিকে চুকাফাৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰা মানে অসমৰ কেৱল আহোম নহয়, সমগ্ৰ অসমীয়া জাতিৰ এক সৌৰ্যবীৰ্যৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। গতিকে আজি মোক ময়ূৰে ক'লে যে বিশ্ববিদ্যালয়ত আমি কিবা এটা কৰিব লাগিব। তাৰ উপৰিও আটাছুৰ যিটো কেম্পাছ আছে উত্তৰ লখিমপুৰত, উত্তৰ লখিমপুৰ চহৰত, তালৈ মই সিদিনাখন যাওঁতে 50 লাখ টকা দি আহিছোঁ, তাত যাতে এটা টাই আহোমৰ এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ হয়। গতিকে এনেধৰণে খুব প্ৰণালীবদ্ধভাৱে মই খালি স্কুল বনাবলৈ স্কুলৰ ৱাল দিবলৈ, স্কুলৰ শ্ৰেণীকোঠা মই দিওঁ, স্কুলো নিৰ্মাণ কৰিম, লেণ্ড ফিল আপ কৰা, ক্লাবৰ ঘৰটো বনাই দিয়া, ৱাল দিয়া ইত্যাদি নিদি প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে যদি কিবা কৰিব পাৰোঁ তাৰ চেষ্টা কৰিছোঁ। এইখিনি এই কাৰণেই ক'লোঁ যেনে আপোনালোকৰ কেতিয়াবা প্ৰশ্ন হয় যে সাংসদলৈ গ'ল কি হ'লে, একো নহ'লেও মই অন্ততঃ মোৰ সাধ্য অনুসৰি এইখিনি কৰিছোঁ। আৰু এইখিনিত আটাইতকৈ মোক উৎসাহ যোগাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতে সদায় কয় নিজৰ জনগোষ্ঠীটোৰ কাৰণে কৰিবা, আৰু আহোম জনগোষ্ঠীৰ কাৰণে কৰা মানে সমগ্ৰ অসমীয়া জাতিটোৰ বাবে কৰা। তেখেতকো মই ধন্যবাদ জনাইছোঁ মোক এই অনুপ্ৰেৰণা আৰু সাহস দিয়াৰ বাবে। আৰু সিদিনাখন মোক আপোনালোকে বহুতে ফোন কৰি ধন্যবাদ জনাইছে, ইয়াত বহু লোক আছে, যে প্ৰথমবাৰৰ বাবে ৰাজ্যসভা বা সংসদত চাওলুং চুকাফা তথা আহোমৰ সৌৰ্যবীৰ্যৰ কথা বহু হুলস্থুলৰ মাজতো কিছু সময় ক'বলৈ সুযোগ পালোঁ। ফুৰাতাৰাই এইদৰে তপন গগৈৰ পৰা ময়ূৰলৈকে, আমাৰ পৰা ধৰ্মেশ্বৰ কাইবা চক্ৰলৈকে সকলোকে আশীৰ্বাদ দি যাওক। আপোনালোকৰ শুভাশীষ সদায় লাগিব। পুনৰবাৰ প্ৰতিগৰাকী মৌলুং পণ্ডিত, আমাৰ সমবেত সুধীবৃন্দ, জাতীয় সংস্থাৰ প্ৰতিগৰাকী ব্যক্তি, আমাৰ সন্মানীয় জ্যেষ্ঠ ভাতৃ তপন দা ধৰ্মেশ্বৰৰ পৰা আদি কৰি মোৰ বন্ধু চক্ৰলৈকে, ময়ূৰলৈকে সকলোকে শুভেচ্ছা জনাই আপোনালোকৰ সকলোৰে ভাল হওক তাৰ বাবে ফুৰাতাৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আহোম পেংলে জয় অসম, বন্দে মাতৰম।